আমাৰ মহামানৱ মহাত্মা গান্ধীৰ এক সপোন আছিলে আৰু তাৰ লগত সংগতি ৰাখি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্নভাৱে 2014 চনৰ পৰাই ভাৰতবৰ্ষখন স্বচ্ছ ভাৰত কৰাৰ কাৰণে এক প্ৰয়াস কৰিছিল আৰু তাৰে লগত সংগতি ৰাখি আমি যি আমাৰ ৰিপাব্লিক ডে আছে ৰিপাব্লিক ডেৰ যি সপ্তাহৰ লগত সংগতি ৰাখি আমি বিভিন্ন সময়ত যোৱা বছৰৰ এইবাৰো আমি এই স্বচ্ছ ভাৰত অভিযান আমি কৰি আছো বিজনীৰ বিভিন্ন ঠাইত যাতে পৰিষ্কাৰ পৰিচ্ছন্ন থাকে তাৰ কাৰণে আমি এই প্ৰয়াস আমাৰ আজি আমি বিজনী বাসস্থানত গোটেই আমাৰ কাৰ্যকৰ্তা আমাৰ পৌৰসভাৰ পৌৰপতি আমাৰ বিষয়াসকলে আহি আমাৰ বিভিন্ন এই অঞ্চলৰ আপোনালোকে চাইছে যে মহিলাসকল ওলাই আহিছে আমাৰ এইখিনি স্বচ্ছতা কৰাৰ কাৰণে আমাৰ এই মেছেজটো এই কাৰণে আমি দিব বিচাৰিছোঁ যে আমি সকলোৱে নিজৰ ঘৰখন যেনেকৈ স্বচ্ছতা বা পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখোঁ ঠিক তেনেকৈ সমাজখনৰ বিভিন্ন ঠাইত আমি অকল বাছ ষ্টেণ্ড বুলি নহয় হস্পিটাল হওক বা বিভিন্ন এৰিয়াত যাতে ওই নিজৰ ঘৰখনৰ দৰে ভাবি পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখে তাৰ কাৰণে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াস আমাৰ সদায় অব্যাহত থাকিব ধন্যবাদ আজি বিশেষ দিন বুলি ক'লে আমাৰ যেহেতু অহাকালি ৭৬তম আমাৰ গণৰাজ্য দিৱস উপলক্ষে আমি বিজনী নগৰখন চাফাই কৰা চাফ চিকুণ কৰাৰ আমাৰ চাৰিদিনীয়া কাৰ্যসূচী আছিলে আজি শেষ দিনাখন আমি আজি গোটেই এৰিয়াটো চাই মেলি আমি আমাৰ বিজনী স্থানীয় বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া আৰু বিজনী সাব ডিভিজনেল অফিচাৰ চিভিল কৃতি শাস্ত্ৰা ডাঙৰীয়ানী তেখেতসকলক লৈ আমি বিভিন্ন স্থানত আমি বিজনী নগৰখন চাফ চিকুণ কৰাইছোঁ তাৰপিছত আমি দ্বিতীয় হিচাপে